জোৰশিমুলীৰ হাতীখলাত 40 লাখ টকাৰ সামগ্ৰীসহ হাইজেক কৰা ট্ৰাক জব্দ হৈছে। ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হৈছে হাইজেক কৰা ট্ৰাকসহ প্ৰায় 40 লাখ টকাৰ গাড়ীৰ পাৰ্টছ। ইপিনে ট্ৰাক হাইজেক কৰা ট্ৰাকৰ মালিক তথা চালক আগগুমিৰ জেহেৰৰ আলী সহ 2 নং মাকেলি গাঁৱৰ তাইজুদ্দিন আলী আৰু 2 নং জাম্বাৰীৰ ভোলা আলীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক তথা মালিক জেহেৰুল আলীয়ে এই সমগ্ৰ হাইজেক কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল। প্ৰাপ্ত খবৰ অনুসৰি বেলতলাত AS25 FC 1692 নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ বেলতলাত গাড়ীৰ সামগ্ৰী লৈ আইজল অভিমুখে যোৱাৰ কথা আছিল যদিও জোৰাবাটৰ টোলগেট পাৰ হৈ পুনৰ জোৰশিমুলীৰ হাতীখলাত ৰহস্যজনকভাৱে গাড়ীখন প্ৰৱেশ কৰে। এই কথা বিশেষ সূত্ৰে ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীয়ে জানিব পাৰি ছয়গাঁও আৰক্ষী থানাৰ এলেকাধীন হাতীখলাত ট্ৰাকখন জব্দ কৰে। জোৰশিমুলীৰ হাতীখলাত 40 লাখ টকাৰ সামগ্ৰীসহ হাইজেক কৰা ট্ৰাক জব্দ হৈছে। ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হৈছে হাইজেক কৰা ট্ৰাকসহ প্ৰায় 40 লাখ টকাৰ গাড়ীৰ পাৰ্টছ। ইপিনে ট্ৰাক হাইজেক কৰা ট্ৰাকৰ মালিক তথা চালক আগগুমিৰ জেহেৰৰ আলী সহ 2 নং মাকেলি গাঁৱৰ তাইজুদ্দিন আলী আৰু 2 নং জাম্বাৰীৰ ভোলা আলীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক তথা মালিক জেহেৰুল আলীয়ে এই সমগ্ৰ হাইজেক কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল। প্ৰাপ্ত খবৰ অনুসৰি বেলতলাত AS25 FC 1692 নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ বেলতলাত গাড়ীৰ সামগ্ৰী লৈ আইজল অভিমুখে যোৱাৰ কথা আছিল যদিও জোৰাবাটৰ টোলগেট পাৰ হৈ পুনৰ জোৰশিমুলীৰ হাতীখলাত ৰহস্যজনকভাৱে গাড়ীখন প্ৰৱেশ কৰে। এই কথা বিশেষ সূত্ৰে ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীয়ে জানিব পাৰি ছয়গাঁও আৰক্ষী থানাৰ এলেকাধীন হাতীখলাত ট্ৰাকখন জব্দ কৰে।